বস্তু এতিয়া জুই চাই দাম হ'ব হাত পুই যায় চা উপায় নাই হ'বই মাজে মাজে হাতখন ফুৱাই থাকিলে হৈছে তোৰ মোৰ নিচিনা মানুহে মাছ খোৱাটোৱে টান হ'ব যিহে কাঁইট চা কিন্তু মনোতো যায় লগে ভাগে এসাঁজ নেযায় দে এতিয়া দেখিছো মাছৰ ঠাইত মাছৰ পানীহে খাবগে লাগিব সেই পানীটো বিজনেছ কেনেকে কৰে যদি মোক শিকাই দিয়ে মই বাচি যাম গামলা এটাত পানী অলপ ললি তাত মাছ এটা এৰি দিলি সেইদিনাৰ পৰা বিজনেছৰ শুভ আৰম্ভ আৰু কিনিবনে চা মানুহে তোক দৌৰাই কিনিব কৃষ্ণ অৰি মাছৰ বেপাৰী পালেনে তাকে চাই আছো মাছ খাবলৈ মন গৈছে বুৱাই চাচোন বেপাৰী এটাও নাই ৰচোন চাই আহো ঐ চা মই নেজানো দেই যোৱা এখন এ লাগে মাছৰ পানী মাছৰ জোল এ লাগে মাছৰ পানী মাছৰ জোল এ মাছ ভকুৱা পাঁচ মাছৰ পানী লাগিছে এইজনী এবাৰ চাইছে এবাৰ হাঁহিছে আকৌ চাইছে এবাৰ হাঁহিছে একো এটা কথা নকৈছে ঐ ল'ৰা তোৰ পৰা সেই মাছৰ পানীখিনি কোনে কিনিব তুমি কিনিবা প্ৰথম ঘৰৰ পৰা বিজনেছ আৰম্ভ কৰো মই আকৌ তোৰ মাছৰ পানীখিনি কিনিম কেলে এই মইনা কলিতা তুমি যে তৰকাৰী বনাইছা তাত মাছৰ পানী চলো ঢালি দিয়া মাছৰ ভাজি চব্জি যে বনাইছা তাততো পানী দিছা তাতো মাছৰ পানী চলো দি দিয়া মাছৰ ভাজি গোটেই ঘৰ মাছ মাছ গোন্ধ ওচৰ চুবুৰীয়াই ভাবিছে বা কেইখন মাছেই মাছ আগতে যেনে পাইছে 1 কেজি মাছ লৈছে এতিয়া 1 লিটাৰ মাছৰ পানী লোৱা দৰকাৰ পৰিছে মোক ঘৰৰ মানুহে যেতিয়া নেকলেচ কৰিছে আৰু মাছৰ পানী বেছি পায় আৰু মাছৰ পানী লাগিছে মাছৰ পানী মাছৰ জোল মোক ঠাট্টা কৰিবলৈ আহিছ আপোনাক মই ঠাট্টা কৰিছো মই কি আছো মই কিনিব বিচাৰিছো মাছ আৰু তই বেচিছ মাছৰ পানী ইয়াক কি ঠাট্টা নহয় আপুনি কিনিবলৈ বিচাৰিছে মাছ মই বেচিছো মাছৰ পানী আপুনি কিনিছে যদি কিনিছে নিকিনিছে যদিও আপুনি কিনিব লাগিব ঠাট্টা তই মোক চিনি পোৱা নাই আপুনি চিনেমা হিৰ' নে মিমি চাও আপোনাক যে চিনি পাব লাগিব চিনি পোৱা হয় বল তোক আজি এখনি দিব লাগিব বল কিয় চুপ থাকিব লাগিছে শুনিছে তাৰ কথা একেবাৰে চৰতে গাল ফালি যাব নে দাঁত খুৱাই দিব পইচা মই কৈছো ভৰাই থক হৈছে কি পইচা মই মানে মানুহজনৰ মাছৰ পানী বিক্ৰী কৰিছো গোটেই ৰাস্তাটো থপৰীয়াই লৈ আহিলে চা সি মোক ঠাট্টা কৰে ছাৰ মই কিনিব বিচাৰিছো মাছ আৰু সি বিক্ৰী কৰে মোক মাছৰ পানী মোৰ কি মাছ কিনি খোৱাৰ অকাত নাই নাপায় নহয় মাছ কিনা অকাত আছে কিন্তু মাছৰ পানী কিনা অকাত নাছে শুনিছে ছাৰ তাৰ কথা সি মোক মাছৰ পানী বিক্ৰী কৰে চাহ কণ্টিপিলেন দি লাভ নাছে এইটো বিজনেছটো চাই মোক কৰিবলৈ লগাইছে কাম নাই আৰু আপোনাৰ মাছৰ পানীৰ ব্যৱসায় শিকায় নহয় মানে নহয় চা হয় চাই মোক এইটো বিজনেছ শিকাইছে আৰু এইটো বিজনেছ বহুত ভাল আছে চা ঐ চুপ নহয় যুক্তিও আছে ছাৰ মাছৰ পানীত কিহৰ যুক্তি আছে এতিয়া যি দিনকাল পৰিছে আমি মাছৰ পানী কবি ঠাৰি আলু বাকলি দিয়ে ভাত খাব লাগিব সেইবোৰ আকৌ কিয় খাম ইমান দাম দি আপুনি বজাৰ কৰিব পাৰিব আপুনি পাৰিব পাৰে আমাৰ নিচিনা সাধাৰণ মানুহে নোৱাৰো ন মই পাৰিম নে চা তোৰ কথা নাজানো